Hi guys, welcome back to my YouTube channel. বহুত দিনৰ মূৰত এটা নতুন ব্লগ লৈ আহিছো আৰু আজি আমি ওলাইছো ৰাখলৈ মানে নলবাৰী ৰাখ গতিকে আপোনালোকে মোৰ ভিডিওটো চাই যাব আৰু মই নিজৰ লগৰখিনি দেখাই আছো আৰু মিছ ভুটকি পায়স খোৱাত বিজি এয়া আমাৰ গেঙৰ মেইন ল'ৰাজন মানে আমাৰ গেঙত ল'ৰা নাই গতিকে আমি একে ল'ৰা পাতিছো আৰু এটা আজি কাৰণে ৰাখিছো আৰু তাৰ পাতি মানে বহুত টেনচন আমাক দেইজনী মোৰ নহয় প্ৰিয়ংকা এয়া তুমি কি কথা কৈছা চাও আৰু এয়া আমাৰ দীক্ষা বাইদেউ মানে মিছ লেডি ডন আৰু এয়া আমাৰ দৰিনা বেবী আৰু এয়া আমাৰ অলপ ষ্ট্ৰেট কৰিছো অলপ পাত বেছি নহয় একদম অলপ মোৰ ষ্ট্ৰেট কৰি ভালকে তাই ষ্ট্ৰেট কৰিছে ওলাই কৰি পায়স খোৱাত ব্যস্ত দেই এয়া হৈছে আমাৰ খুৰী মানে আমাৰ লেডি ডন দীক্ষা আৰু এয়া আমি গৈছো এতিয়া আমি টমটমত উঠিলো আৰু এতিয়া গৈ আছো এয়া দেখিছে নাই চাহ দিয়া আকৌ এইফালে চোৱা দেখিছেনে ইয়াত ইমান ভিৰ লাগিছে গৈ আছো এইটো চিনিটো নেপায় বাৰু আৰু মানে ইয়াত কৈছে মানুহে যে বহুত বেছি ভিৰ হৈ যায় আৰু হেৰালে মানে এনাউন্স কৰিব লগা হয় গতিকে আমি এনেকৈ চবে হাত চাত ধৰি লৈছোঁ আৰু হেৰাব বুলি ভয় খাইছে সেইকাৰণে কৈ আছে যে সেইকাৰণে কৈছে যে যদিহে আমি হেৰাও গতিকে মানে ইয়াত আহিবলৈ কৈছে অঁ এইখন আহিব কৈছে কোম্পেনীজ লিখা আছে মানে আমি যোনো হেৰাও ইয়াত আহি উপস্থিত হ'লে হয় আৰু গাইজ এয়া হৈছে নলবাৰীৰ হৰি মন্দিৰ ইয়াত প্ৰত্যেক বছৰ এনেকৈ ৰাস মহোৎসৱ পতা হয় শ্যাম কানু বজাই মোহন বেনু ও শ্যাম কানু বজাই মোহন বেনু হালে জালে ডালে পাতে ফুলে ফুলে বেনু ও শ্যাম কানু গামুৰি চটাব হেতু অ শ্যাম কানু দূৰ হৈ নাযাবা বাছা অ শ্যাম কানু পৰাণত বয়াহে যমুনা ততিনী মধুৰ মধুৰ ৰাগে তুলে যে কপনি নন্দের নন্দন তুমি ব্রজবাসীর ধন নন্দের নন্দন তুমি ব্রজবাসীর ধন প্ৰাণৰ পুতলি নাযাবা আঁতৰি নাযায়নো পুৱায় কানো প্ৰতিটো বিৰহী ক্ষণ মোৰ হৰি নুশুনিলে বেনু নুশুনিলে বেনু লুনা ইয়াত নিজৰ ফেভৰেট কিতাপখন বিচাৰি আহিছিলে কিন্তু নেপালে কি তাই বিচাৰিছা কৈ দিয়া বহুত বিচাৰিছে এতিয়া ক'ব নাই কিয় কৈ দিয়া আকৌ কিন্তু নেপালে বেচেৰি
So sad. আমি এতিয়া আইচক্ৰীম খাম কিন্তু প্ৰিয়ংকাই খাব নোৱাৰে কাৰণ তোমাৰ বেমাৰ হৈছে আমি ইমান ভাবোঁ তাইৰ কাৰণে আৰু তাই নিজৰ কথা নিজে নাভাবে আৰু প্ৰিয়ংকাৰ ভাগৰটো মই খাম হ'ল হৈ গ'ল গাইছ এতিয়া নাখায় বোলে গাইছ ইয়াত এতিয়াতে ইমান ভিৰ এতিয়া বাজিছে আপোনাৰ 5:50 মানে 6টাই বাজিব এতিয়াতে মানে ইমান ভিৰ মানে ঠেলা হেঁচা কৰিব লগা হৈছে গাইছ দেখিছেনে এইটো ইণ্ডিয়া গেট বনাইছে ইয়াত ফুৰি আছো মানে ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে একো বস্তু লোৱাই হোৱা নাই এতিয়ালৈকে মানে যি পাওঁ তাকে লওঁ লাগিছে আৰু মানে এনেকুৱা হৈছে যে এই আগত আৰু আছে নেকি ভাল ভাল তেনেকুৱা টাইপৰ হৈছে তো এতিয়া মানে এনেই ফুৰি থকা হৈছে কিন্তু বহুত ডাঙৰ মেলা আপোনালোকে চালু হৈ আছে ₹50 কিন্তু এতিয়া সোমাবলৈ টাইম নাই আমি গৈ আছোঁ বেলেগ এটা জেগাত আপোনালোকে চাই যাব গাইছ এয়া গাহৰি কিন্তু মই নাখাওঁ এইটো বেলেগ কথা ক'ত ওলাইছোঁ ঠিক নাই এই দীক্ষাই জানিব দীক্ষা দীক্ষা হেৰা নাযাওঁতো আমি তাইৰ ভৰসাতে আহিছোঁ গাইছ কমেণ্ট কৰি জনাবচোন কাৰ প্ৰিয় খাদ্য গাহৰি মোৰ নহয় কিন্তু দেই মই একদম ভাল ছোৱালী মই নাখাওঁ কাশ মই সৰু হোৱাহেঁতেন মই ইয়াতো ফুৰিলোহেঁতেন ঘূৰি আকৌ এই বেগৰ দোকানত সোমালোঁ মাত্ৰ 100 টকা বোলে চাব লাগিব গাইছ 25, 26, 27ত ইয়াত থিয়েটাৰ আহিব গতিকে আপোনালোকে চাবলৈ আহিব দেই গাইছ বহুত বেছি ভিৰ कैसा लग रहा है ठीक है ভিৰৰ মাজত কেনেকুৱা লাগিছে বহুত ধুনীয়া মই একো নাচনো বহুত বেছি ভিৰ কৈছোঁ নাই মানে ঠেলা হেঁচাত আহিছোঁ এনেকৈ পাখনা এক্সপিৰিয়েঞ্চ কৈ দিয়া কঁকাল আৰু ভৰি ইমানে বিষাইছে হ'লেও গৈ আছোঁ আৰু মানুহৰ ঠেলাতে গৈ আছোঁ ঠেলা হেঁচাকৈ এনেকৈ গৈ আছোঁ আৰু এতিয়া আমি ক'ত গৈ আছোঁ ইণ্ডিয়া গেট চাবলৈ গতিকে আপোনালোকো চাব দেই মোৰ লগত ইণ্ডিয়া গেট মানে নলবাৰী ইণ্ডিয়া গেট মোৰ আধাতে হৈছে বেয়া লাগিছে কি লাগিছে বেয়া লাগিছে কিয় বেয়া লাগিছে কঁকাল বিষাইছে আৰু এয়া হৈছে How's the experience? No experience বোলে গাইছ আপোনালোকে দেখি পাইছেনে নাই পোৱা মই নাজানো এতিয়া আমি পালোহি মানে ঘৰ পালোহি আৰু এয়াই মোৰ লাষ্ট মানে এণ্ডিং ভিডিঅ' মোৰ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই